हेलो फ्रेंड्स, वेलकम टू माई चैनल राहुल अमीन ब्लॉग। तो बंधुসকল কেনে আছে? তো মই আজি ঘৰৰ ওচৰতে আছোঁ, ভাবিলোঁ এখন ভিডিঅ' বনাই দিওঁ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই ইউটিউবত, তো ভাবিলোঁ এখন ভিডিঅ' বনাই দিওঁ। তো কৰোণাৰ কাৰণে ক'তো যাব পৰা নাই, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। আপোনালোকে কেনে আছে? নিশ্চয় ভালে আছে চাগে। তো ঘৰৰ পৰা নোলাব বেছিকৈ, বাহিৰত থাকিব। আৰু চাওক পূৰা চুনচান, একোৱে নাই, পূৰা খালী। চাওক এইফালে এখন ফাৰ্মাচী খোলা আছে, আৰু এইফালে চাওক একোৱে নাই। এইফালে চাওক পূৰা বন্ধ, চব বন্ধ। হঠাৎ এখন দুখনকৈ গাড়ী আহি আছে, অহা যোৱা কৰি আছে। তো কি কৰিব, উপায়তো নাই, ক'তো যাব নোৱাৰি। এইফালে চাওক কোনো নাই, পূৰা খালী চুনচান। এজন দুজন মানুহ আহি আছে, আৰু এইফালে চাওক এখন ফাৰ্মাচী খোলা আছে। এইফালে চাওক খালী, পূৰা কোনো নাই। এইবিলাক চব দোকান বন্ধ। তো এইখিনি দিলোঁ ভিডিঅ'খনত, বাকী কি দিম আৰু, সেনেকুৱা একো নাই আৰু দিবলগীয়া। তো ঘৰত থাকক, সুৰক্ষিত থাকক। তো আজিৰ কাৰণে এইখিনিতে শেষ কৰিলোঁ ভিডিঅ'টো। তো ভিডিঅ'টো চাই কেনে লাগে জনাব, লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ধন্যবাদ। আৰু এটা কথা কি জানেনে, যে ৰাস্তাদি যদি বাইক চাইক লৈ গৈ থাকে বা খোজকাঢ়ি গৈ থাকে ন, কুকুৰে বহুত দৌৰায়। কুকুৰে কিন্তু একদম তামাম, কুকুৰ মানে কুকুৰে আৰু মানুহ খাব নাপায় না, এতিয়া মানুহকে দৌৰাই থাকে আৰু। তো নেক্সট ভিডিঅ'ত লগ পাম। তো ধন্যবাদ।